আচল টপিকটো নোলালে নহয় কি আসল টপিক তবাক ভাংটো কোনে খুৱাইছিল নহয় চাহ পাহৰি যাব পাৰে খংটো উঠি আছিল যে হয় নহয় চাহ ইস নহয় দুইটা থাকোঁতে বিচাৰটো কৈ দিয়ক আৰু তেতিয়া আজৰি হৈ যাব ভাল বাচিছো দেই মই ইয়াত আহি সোমাই আছাহি ভাল বাচিলা লুকাই লুকাইহে আহিছো তোমালোকে কৰিবা কামটো ফচিমগে মই গম পোৱা ইয়াই আপোনাক আমি জোৰ কৰি খুৱাইছিলো ভাং কিন্তু উচতাই দিছিলা নহয় তোমালোকে ঠক হেবো মুকুতাদাৰ কথা গম পালে নাই নিলে ছোৱালীজনী নিলে মুকুতাক ইলু ইলু আপোনাক ছোৱালীজনী ভাল পাওঁ বুলি কৈছে ই বিশ্বাসে কৰিব ইনছে মিলিয়ে ময়ো বিশ্বাস কৰা আপোনাৰ এনেকুৱা কি বস্তু দেখিলে যিটো বস্তু দেখি তাইকে প্ৰেমত ডুবি গ'লা এটা কাম কৰো নেকি বাচ্চাটা কি বস্তু নাই এবাৰ চেভ কৰি চাওঁ সম্পাদী নকৰিবি দেই আচলতে তহঁত জ্বলিছ আমি জ্বলি চাই হৈ গৈছো আচলতে কি জানে ছোৱালীজনী নহয় ছোৱালীজনী মাককে ভাল পায় নেকি নামাকে শব্দ হ'ল যে তাকে কিবা হাৰ্দি শব্দ ঐ ভিতৰত ফায়াৰিং হৈছে বল 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 লাজ বোলা বস্তুটো একেবাৰে নাই ইহঁতৰ 10 মিনিট নহল কথাটো বুজোৱা এতিয়াহে দেখা পাম এনেকেই ভাল লাগিব এনেকে ঐ মুকু দাদা কি কৰিছে স্যাৰ মই মানে যাব ও ভাইটি এই গুগল পে যোৱা নাই মই পিছত দি দিম দিয়া পাছত দিব নালাগে আপুনি কিয় মই এখিনতে থাকো থানাখনত আপুনি লেনদেনত ভাল নহয় লেনদেনত ভাল নহয় কোনে কৈছে থানাৰ মানুহে কৈছে নহয় থানাৰ মানুহে কৈছে আলুটো হুছন শুনছো নাই কোনে কৈছে থানা মানুহে কৈছে এইজন নালাগে বস্তু আলুটো ৰচোন কওক তোক যে মই ইমান মাতিলো তই নেদেখা ভাও ধৰি গুচি আহিলি যে কিয় মই এল চিটৰাবা আপোনাৰ লগত ফকতীয়া লেকচাৰ মাৰিবলৈ মোৰ তাত সময় নাই অহংকাৰী তই দোকানখনত মোৰ বিষয়ে কি কৈ থৈ আহিছ কোনখন দোকান মাৰৈ দোকানখনত একো কোৱা নাই তোমাৰ একো কোৱা নাই মনত পেলাচোন কি কৈছ কৈছো ইদিনা মানে মই কৈছো বোলো এইগৰাকী পুলিচলৈ দেখিছে তেখেতৰ হাজবেণ্ড BSF বৰ্ডাৰত আমাৰ দেশৰ কাৰণে যুঁজি আছে আৰু এখেতে 3জনী ছোৱালী ঘৰত থৈ ৰাইজৰ কাৰণে সেৱা আগবঢ়াইছে সেলুট এনেকুৱা পৰিয়াললৈ হয় নেকি তাৰ বাহিৰে আৰু কি কৈছ তাৰ বাহিৰে তুমি একো কোৱা নাই আৰু মই বোলে লেনদেনত ভাল নহয় কোনে কৈছে তই কৈছ কোনে কৈছে তই কৈছ আৰে মই কৈছো বুলি কোনে কৈছে চৰত গাল ফালি দিম একদম কথা নখলাবি এতিয়া মই কৈছো চৰত কিয় ঘুচিয়াই ভাঙি দিব যোনে কৈছে এইবিলাক কথা ক'ব লাগে নেকি মানুহে ইমান ফকতীয়া নহয় এই ল'ৰাটো দুখ পালে নেকি দুখ পোৱা নাই ছাৰ কেৱল এই ভৰিখন কিৰিট মাৰিছে আৰু উঠিছিলো কিয় ওপৰত মই মানে ছাৰ এই কেপটো অকণমান ঠিক কৰিছিলো ইমান ষ্টাইলত ক'ত যায় হে ছাৰ আপুনি কাকো নকয় যদি কওঁ বাৰু মানে ছাৰ লাভলীৰ লগত মানে ৰেষ্টুৰেণ্টত কফি একাপ খাব যাম মই গৈ আছো অফিচ তই ক'ত মই দেখা নাই হ'বতে গৈ আছো ৰ এইজনে 2 মিনিট দেৰিকে ভয়টো খাইছে যে কি আচৰিত বাইদেউ পালোহি আপুনি কি কণ্টিনিউ জিম গৈ আছে নেকি নাই যোৱা কিয় নহয় দেখাত তেনেকুৱা লাগিছে যে ইনচাল্ট কৰিবলৈ আহিছে এই মই জানো কেতিয়াবা ইনচাল্ট কৰো মই ইনচাল্ট বুজি নাপাওঁ এয়া জিম যোৱা ফিগাৰ দেখাত কিন্তু তেনেকুৱা লাগিছে বুঢ়িয়া ৰাতিপুৱা মোৰ মূৰটো গম নকৰিব ঠাকুৰম চব চালা কথা এষাৰ যে বুজি পালে ভাল লাগিল
হেল্ল' মই একেবাৰে ৰেডিয়ে তুমি ঘৰৰ পৰা ওলাই এটা মোক কল কৰিবা মই টুপি চুপি কিনিছিলো হয় নেকি আজি মানে নোৱাৰা তেনেহলে হ'ব দিয়া আৰু উপায়তো নাই মং দাদা আজি বোলে নোৱাৰে কি হঠাতে আৰ্জেণ্ট কাম এটা ওলাই গ'ল কাইলৈ বোলে পাৰিব হা কি কৈ গ'ল মুকু দাদা কিয় বা কৈ গ'ল কাৰ কথা বা ক'লে হ'ব দিয়ক বেছি কথা ক'ব নালাগে আপোনাৰ ল'ৰা ছোৱালী কি শিক্ষা দিছে দেখিছো নহয় হ'বহে তোমাৰ ল'ৰা ছোৱালী ক'ত কি কৰি ফুৰিছে মই দেখা নাই বুলি ভাবিছো ল'ৰা ছোৱালীক ধৰিলেতো ময়ো চাই ল'ম কি কৰিবা হে ময়ো চাই ল'ম নহয় কি কৰা তুমি পাহিটো ভালে আছে তলৰ ফালে বা কেনেকুৱা হৈ আছে ঐ কি কৰি আছ নহয় বোলো শিপাডাল চাম মজবুত আছে নে নাই শিপা মজবুত হৈছে নে চাইছ নে উঘালি আছ তই কি কৰি আছনো ইয়াত এনে থকাতকে শিপা উঘালি আছিলো চাহ আৰু দোকান কি হ'ল তোৰ বন্ধ কি কাৰণে মানে দোকানবিলাক মাজে মাজে বন্ধ কৰি দিব লাগিছে তেতিয়া দোকানৰ ইনটপেনটো বাঢ়ি যায় আপুনিও চাহ চাকৰিটো মাজে মাজে ডিজাইন দি দিবচোন কি ডিজাইন মানে এৰি দিয়ে যে ৰিজাইন এৰি দিব ইনটপেনটো বাঢ়ি বাঢ়ি গৈ থাকিব বাহ তই আম্বানীৰ পলিচিয়ে ললি গোটেইটো আমদানি পলিচি আমদানি মোৰ পলিচি ইউজ কৰি আছে নেকি বাৰু নাই ধৰিব লাগিব ছাৰ আহি পালা হয় আহি পালো পইচা ইয়ে পিছে পিছে আহিলি যে নহয় এই আমদানি মোৰ পৰা পলিচি চুৰ কৰি আছে নেকি বাৰু কোন আমদানি আপুনি বান্দাত যে ক'লে আমদানি পলিচি তেখেত আমদানি নহয় আম্বানী তেওঁ ভাৰতৰ সকলোতকৈ ডাঙৰ ব্যৱসায়ী কিন্তু মোৰ পৰা পলিচি চুৰ কৰিব নাচা এইটো চাহ এই মন কোৱা চাহৰ তলে তলে বহুত ডাঙৰ ব্যৱসায় হৈ গৈছে নেকি চাহ তুমি নিজে গম পোৱা নাই নেকি সৰু ছোৱালী যে ক'বতো নাই তল তলে হৈও যাব পাৰো চাহে যে ক'লে কোনোবা আমদানি এটা আছে আমদানি হেনো মোৰ পৰা পলিচিটো চুৰ কৰি আছে তেনেহলে তুমি ডাঙৰ ব্যৱসায়ী হৈ গ'লা হৈ গ'লে নেকি আমদানিক মই ক'ত পাম আমদানি আগতে বোলে হাতীগড় ফ্লেট এটাতে ভাড়া আছিলো ভাড়াহে আছে তাৰ পিছত নাজানো আৰু ক'ত মালিকক বোলে ভাড়া দিয়া নাছিলে উলিয়াই দিলে নেকি তাক যদি মই লগ পাম মই ঠেচ কথা পাতিম চা আম্বানীৰ লগত আপুনি হাঁহি আছে নেকি ফেব্ৰুৱাৰী মাহত হাঁহে নেকি মই যদি তাক পাই যাওঁ ফিলেটে চিলেটে মানুহ উঠাই লৈ গুচি আহিম আপুনি হাঁহি আছে নেকি চা নাই হাঁহিছে নেকি চা নাইতো কেলে হাঁহিমনো আমদানি লগ কৰিবাই মানে উঠাই লৈ আহিম যোৱা মুকু দাদা বৰ ধুনীয়া কেপ এটা পিন্ধি আছে দেখোন কি হ'ল কৰবালৈ যায় প্ৰগ্ৰেম এটা আছিলে কেঞ্চেল হ'ল কি প্ৰগ্ৰেম সংগীত সন্ধিয়া নেকি এই দুপৰীয়াখন কোনে সংগীত সন্ধিয়া পাতিব কি যে কথা কিছুমান কোৱা নহয় বা দুটাকে একেলগে পালো মজা লাগিল বুজিছা আহাচোন আহা মোৰ লগে লগে আহা দুইটা আহা কি হল ৰৈ দিলা যে আহা আকৌ আহা আহা মুকুতা দা আহা না মুকুতা দা আপুনি পটককে এনেকে দীঘল দি শুই দিয়কচোন আৰু শুনা তুমি বাহিৰৰ পৰা আহিবা আহি এনেকে মুকুতা দাক দাঙি ধৰিবা মই মানে তেনেকুৱা এটা ফটো একপি মাৰিম কিয় ছাৰ আছেনে কি টাইমত ভিতৰতে আছে যাওক কোন লৈছে বাৰু সেইবিলাক বাদ দিলো মই মুকুতা দা আপুনি শুই দিয়কচোন তুমি এনেকে দাঙি ধৰিবা হা কেলেনো এই মোৰ ভাগিনটোৱে মানে পুতনা দেখা নাই কৃষ্ণকো দেখা নাই মই মানে ফটো কপি মাৰি মানে দেখুৱাম তাক তেতিয়া বিশ্বাস কৰি ল'ব তুমি পুতনা কৃষ্ণ ফালতু কথা ক'ব লাগিছে মই পুতনা নহয় নহয় আপোনাক কৃষ্ণতে ধৰিছো দিয়ক কিন্তু এই হেয়াৰ ফলটো হোৱাৰ কাৰণেহে বিশ্বাস কৰে নে নকৰে আৰু চাওকচোন ছাৰ ল'ৰা ছোৱালীক ধৰি ধৰি তাই মোৰ লগত কাজিয়া কৰিব লাগে নেকি সিং এখেতৰ পৰা কণ্টেক্ট নাম্বাৰটো লৈ তুমি ফোন এটা কৰা নাম্বাৰটো দিয়ক
তৰাবা কি হ'ল অ? বা অথনি খং উঠিয়ে আছে বোলা এই তলৰ ফাইলটো দিয়কচোন কিয়? এই কিবা কাম এটা আছে নোৱাৰো নিজে আনি ল আৰে কি মানুহজনী তাৰ পৰা উঠি আহিছে ফাইলটো লৈ আনিব নোৱাৰিলে আপুনি মোৰ টেবুলৰ বস্তু খেলি মেলি নকৰিবি ঐ কি হ'ল ভালকে কোৱাচোন তাকে সুধগৈ অ কি হৈছেনো চাচোন পুতনা নহয় তুমি পুতনা কিয় নোৱা মই কি পুতনা তাই কি পুতনা তই পুতনাক চিনি পাৱ কামতে মহাজনী নহয় জানো মই চিনি পাই অ গুমগুম মই যদি কৃষ্ণ হ'ব পাৰো তুমি কিয় পুতনা হ'ব নোৱাৰা ফাল্টু চবে চব গুচি গ'ল দেখোন হেইট চালা ফটোখনৰ কাৰণে মই এজনী পুতনা ক'ত পাওঁ বাৰু অ পাই গলো ক'ত পুতনা পাই গলো কি অসভ্যালি কৰিলে আপুনি তোৰ অসভ্যালিৰ উত্তৰ দিছো ময়ো আপোনাৰ অসভ্যালিৰে উত্তৰ দিছিলো অথনি মোৰ কথাত যে ৰেছপন্স নিদিলে কিয় একো ৰেছপন্স দিবলগীয়া কথা কোৱা নাই তই ফাইলটো আপুনি মোক দি দিলে কি হাতখন ভাঙি গ'লহেঁতেন তোৰ আপোনাৰ হাত নাই আপোনাৰ টেবুলতে জানো ফাইলটো নাছিলে তই জানো নিজে আনিব নোৱাৰিলিহেঁতেন আপোনাৰ টেবুলৰ পৰা ফাইলটো আনি মোক দিলে কি মহাভাৰতখন অশুদ্ধ হ'লহেঁতেন এক্সকিউজ মি শুনকচোন হয় ছাৰে মোক মাতিছিলে অ আহক আহক বহুত অহংকাৰ হৈছে তোমাৰ তৰামাই নগয়ানী শীঘ্ৰে পতন হ'ব এখেতে মোৰ ওপৰত কেছ দিবলৈ থানা পাইছেহি কেছ নিদি কি হৰাই গামোচা দিব লাগিছিল নেকি ৰ'ব আপোনালোকে কাজিয়া নকৰিবচোন দেখিছেনে মুখখন কিমান চুকাটাই নিজেহে একদম শান্তিৰ পাওজনী গতাই ৰ'বচোন আপোনালোকে তৰ্ক নকৰিব আমাৰ যে টকা পইচা বেছি সেইকাৰণে তাই জ্বলে দেখিছো নহয় টকা পইচা থকা মানুহৰ ল'ৰা ছোৱালী কি শিক্ষা দিছে তোমাৰ ল'ৰা ছোৱালীৰো হিষ্ট্ৰী জানা আছে দেখিছে ছাৰ কিদৰে মোৰ ল'ৰা ছোৱালীক আজৰি কথা কৈছে আপুনিও দেখোন তেখেতৰ ল'ৰা ছোৱালীক আজৰি কথা কৈ আছে মই কিন্তু সঁচাকে পাই গলো এ ৰ না মই এতিয়া পুতনা এজনী ক'ত পাম মই তাকে ভাবি আছো মই পাই গলো পুতনা ক'ত পালি তই মোক সেইটো কচোন মই পুতনা কি মই পুতনা হ'ম আৰে তই কোনটো এংগুলৰ পৰা পুতনা হবি অ মই এম্বুল পুতনা নহয় অ মোহন পুতনা এই পুতনাটো সদায় মাইকী মানুহ এজনী লাগে অ ফটো মাৰিলেতো ক'ত মাইকী মতা গম পাইছে ফটোৱা কথা কবলৈ আহিছ তোক চিনি নাপাব পুতনা লগা লাগিব